আপোনাৰ কথা মই দেখিছিলোঁ যে আপুনি খুব জুবিন দাৰ এটা সময়ৰ ঘনিষ্ঠ বন্ধু আছিলে হা হা বন্ধু মানে বন্ধু টাইপ ভাইটি টাইপ আৰু কেনেকুৱা আছিল সম্পৰ্ক বন্ধুৰ নিচিনা আৰু ভাইটিৰ নিচিনাও আছিলোঁ এতিয়াও আছোঁ এতিয়াও মোৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে আপোনাক তেখেতে গালি দিলে মোৰ মেছেজ এটা দিছে বহুত বেয়াকৈ তাৰ এটা প্ৰব্লেম আছে এইটো হ'ল তেওঁ মানুহবিলাকক জাজ কৰিব নাজানে সেইটো প্ৰব্লেম আৰু যোনে যি কয় সেইটো শুনে মানে তেওঁ কথা লগাব বিৰাট ভাল একদম ইজি মই আচৰিত হৈছোঁ ইমান জিনিয়াছ মানুহ এজন তেওঁতো লিজেণ্ড কিন্তু তেওঁক এনেকুৱা মানে সৰু এটা কথা কয় কিবা কয় যে তেওঁক যে ডিম'টিভেট কৰিব পাৰে মানে লালু পাঞ্জুবিলাকে তেওঁক ডিম'টিভেট কৰে সেইটো মই আচৰিত পাইছোঁ গতিকে তেওঁৰ নিজৰ স্পেচত থাকক মই সেইখন দুনীয়াৰ মানুহো নহয় সেইকাৰণে মই আজিকালি তেওঁৰ পৰা দূৰত আহি পেলাই মই বহুত কাম কৰিলোঁ আৰু ছাকচেছো হৈছোঁ মোৰ ঘৰ নাছিল ইভেন মোৰ গুৱাহাটীত এতিয়া মোৰ 3-4মান ঘৰ